খৰালি কাল। খালে পুখুৰীয়ে নদীয়ে প্ৰায় পানী কমি গৈছে। এদিন এটা কাউৰীৰ খুব পানী দিয়া হ'ল। পানী বিচাৰি বিচাৰি কাউৰীজনীয়ে তাৰমানে পানী বিচাৰি নাপায়। কিছু সময় পিছত দেখা পালে এটা কলহৰ তলিত অলপ পানী আছে, কিন্তু কাউৰীটোৱে ঠোঁটেৰে সেই পানীখিনি ঢুকি নাপায়। কিন্তু এই কাউৰীজনীৰ মনত এটা বুদ্ধি খেলালে। ওচৰতে এটা শিলৰ দাম আছিল। সেই শিলৰ দামৰ পৰা এটি দুটিকৈ শিল আনি 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 কলাটোত ভৰাই দি আছিল। এনেকৈ ভৰাই 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 কলাটো শিলেৰে পৰিপূৰ্ণ কৰি দিয়াত তলিৰ পৰা পানীখিনি ক্ৰমান্বয়ে ওপৰলৈ উঠি আহিল। গতিকে কিছু সময় পিছত কাউৰীয়ে পিয়াহ পলাই পানী খাই নিজৰ জীৱনটো ৰক্ষা কৰিলে। দেখিলা নহয় কাউৰীজনীয়ে কেনেকৈ ধৈৰ্যৰ বলেৰে পানী খাই প্ৰাণ ৰক্ষা কৰিলে। গতিকে আমি ধৈৰ্যৰ জৰিয়তে অসম্ভৱকো আমি সম্ভৱ কৰিব পাৰোঁ। এই কাউৰীজনীয়ে সেই জ্ঞানটো আমাৰ মানুহক দেখুৱাই দিলে যে আমি যেতিয়া তাৰমানে সময়ত কিছু কাম কৰিবলৈ যাওঁতে কষ্ট হ'ব, কিন্তু কষ্টৰ পিছত আমি তাৰ ফলটো ভোগ কৰিব নিশ্চয় পাৰিম যদি তাতে ধৈৰ্য ধৰিব পাৰোঁ। কলহৰ তলিত পানী অলপ আছিল। কাউৰীজনী ওচৰৰ শিলৰ দামৰ পৰা শিল এটি দুটিকৈ আনি আনি কলহটো পৰিপূৰ্ণ কৰি দিয়াত পানীখিনি ওপৰলৈ উঠি আহিল। গতিকে লাষ্ট মুহূৰ্তত হ'লেও কাউৰীজনীয়ে চেষ্টাৰ বলত পানীখিনি খাই তেওঁৰ জীৱনটো তাৰমানে ৰক্ষা কৰিলে। গতিকে আমিও ধৈৰ্য ধৰিলে ধৈৰ্যৰ জৰিয়তে আমি অসম্ভৱকো সম্ভৱ কৰি তুলিব নিশ্চয় পাৰিম। গতিকে বুজিলে নহয়, এবাৰত নোৱাৰা গণিতটো বাৰে বাৰে চেষ্টা কৰিলে সেই গণিতটো কৰিব পাৰিবাই। এবাৰত মুখস্থ নোহোৱা কবিতাটি বাৰে বাৰে চেষ্টা কৰিলে কবিতাটো তোমাৰ মুখস্থ হ'বই। গতিকে ভালদৰে মনোযোগ দি পঢ়া শুনা যেতিয়া কৰিবা, তুমি ভৱিষ্যতে তোমালোকে ভৱিষ্যতে এজন তাৰমানে দেশৰ সুনাগৰিক হ'ব পাৰিবা। গতিকে কাউৰীজনীয়ে আমাৰ মানুহক এই শিলৰ জৰিয়তে পানী সংগ্ৰহ কৰা কথাৰ জৰিয়তে এইখিনিয়ে কাউৰীজনীয়ে বুজাই দিলে। আজিলৈ ইয়াতে সামৰিছোঁ।